বান্ধৱীসকল সকলোকে আমাৰ এই ইউটিউব চেনেল চাৰ্পিয়বেনত স্বাগতম জনাইছোঁ আৰু আজি আমি আপোনালোকৰ মাজলৈ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ড্ৰাইভাৰৰ পোষ্ট আৰু তাৰে লগতে যোনটো আহিবলগীয়া হেল্থৰ পৰীক্ষা তাৰো লগত সংগতি ৰাখি অসমৰ সংস্কৃতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু প্ৰশ্নকেইটা আপোনালোকে মোক টেষ্টৰ ধৰণেও পৰীক্ষাটো দিব পাৰিব। মই এনচাৰকেইটা আপোনালোকৰ লগত শ্ব' কৰি যাই থাকিম কোনটো কি উত্তৰ হ'ব। চ' বেছি দেৰি নকৰি আমি প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছোঁ আৰু প্ৰথমটো প্ৰশ্ন আছে আপোনাৰ অসমত কাৰ্বি জনজাতিৰ পৰম্পৰাগত খেলবিধ কি? আপোনালোকে যদি ইয়াৰ উত্তৰটো জানে তেনেহ'লে আপোনালোকে নোট কৰি ল'ব আৰু শেষত জনাব আপোনালোকে মুঠ কিমানটা প্ৰশ্নৰ কিমানটা উত্তৰ শুদ্ধকৈ দিলে সেইটো আমাক কমেণ্ট ছেকশ্যনত জনাই দিব। চ' প্ৰথমটো প্ৰশ্ন আহিছোঁ আৰু প্ৰথমটো প্ৰশ্নৰ আপোনাৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বি পৰম্পৰাগত খেল হাম্বি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ হাম্বি। অসমত কাৰ্বি জনজাতি পৰম্পৰাগত খেলবিধ হৈছে আপোনাৰ হাম্বি। নেক্সট প্ৰশ্ন অসমৰ বিখ্যাত উৎসৱটো কি? এইটো হয় বোধকৰোঁ আমাৰ সকলোৱে জানে আৰু ইয়াৰ আপোনাৰ শুদ্ধ উত্তৰ হৈছে বিহু। নেক্সট 3 নম্বৰ প্ৰশ্ন অসমৰ কলম্বাছ কোন? সুধিছে যে অসমৰ কলম্বাছ কোন আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট প্ৰশ্ন ৰাজ্যিক সংগীত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে কোন বছৰত অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছে? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ৰাজ্যিক সংগীত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে কোন বছৰত অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত। নেক্সট প্ৰশ্ন মাজুলীত কিমানখন সত্ৰ আছে আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 22খন সত্ৰ। নেক্সট প্ৰশ্ন কোনজন আহোম ৰজাৰ শাসনকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট প্ৰশ্ন আছে কোনজন আহোম ৰজাই উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ। নেক্সট প্ৰশ্ন নিম্নলিখিত কোনজন ৰজাৰ শাসনকালত জয়সাগৰ পুখুৰী খনন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ ৰুদ্ৰসিংহ। নেক্সট প্ৰশ্ন কামাখ্যা মন্দিৰটো নিম্নলিখিত কোন কোচ ৰজাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ নৰনাৰায়ণ। নেক্সট আছে ছয়গাঁৱত চণ্ডিকাৰ মন্দিৰ নিৰ্মাণ কৰা আহোম ৰজা কোন? ছয়গাঁৱত চণ্ডিকাৰ মন্দিৰ নিৰ্মাণ কৰা আহোম ৰজা কোন আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ। নেক্সট প্ৰশ্ন নিম্নলিখিত কোনটো স্থান হৈছে হিন্দু মুছলমান আৰু বৌদ্ধসকলৰ বাবে অতি শ্ৰদ্ধাৰ তীৰ্থযাত্ৰাৰ সংগম আৰু এই প্ৰশ্নটো আপোনাৰ গ্ৰেড 3টো আহিছে আৰু গ্ৰেড 4টো আহিছে মানে অলপমান চেঞ্জ কৰি দিছে প্ৰশ্নটো কিন্তু আহিছে চ' এইটো ড্ৰাইভাৰ পৰীক্ষাত আৰু খুবেই সম্ভাৱনা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাজো। বিশ্বত মুগা সোণালী ৰেচমৰ মুঠ উৎপাদনৰ ভিতৰত অসমে কোনখিনি উৎপাদন কৰে? বিশ্বত মুগা সোণালী ৰেচমৰ মুঠ উৎপাদনৰ ভিতৰত অসমে কোনখিনি উৎপাদন কৰে আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে 99% উৎপাদন কৰে। অসমে 99% অনলি উৎপাদন কৰে মুগা আৰু সোণালী ৰেচম পৃথিৱীৰ ভিতৰত। নেক্সট প্ৰশ্ন আলি আই লৃগাং কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা এক কৃষি আধাৰিত উৎসৱ? আলি আই লৃগাং কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা এক কৃষি আধাৰিত উৎসৱ আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মিচিং জনজাতি। নেক্সট প্ৰশ্ন কোচ মুদ্ৰাৰ সচৰাচৰ আকৃতি কেনেকুৱা আছিল? কোচ মুদ্ৰাৰ সচৰাচৰ আকৃতি কেনেকুৱা আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ গোলাকাৰ ৰাউণ্ড আছিল। মেডাম মেফি উৎসৱ বছৰি কোন তাৰিখত উদযাপন কৰা হয়? মেডাম মেফি বছৰৰ কোনটো তাৰিখত উদযাপন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 31 জানুৱাৰী। চ' নেক্সট আমি যাম কুৱেশ্যন চাপ'জ PDF 1ত যাওঁ আমি। কৰিব PDF 2 ওলাই আছোঁ এইকেইটা ইংৰাজীত আছে। অ'কে কেইটামান এবাৰ গুৰুত্ব প্ৰশ্ন এবাৰ
চাব পাৰে কোন বছৰত বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠন হৈছিল কোন বছৰত বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠন হৈছিল 4টা অপশ্যন আছে আপোনাৰ 1976 নে 1992 নে 1983 নে ওপৰৰ এটাও নহয় প্ৰশ্নটো হৈছে আপোনাৰ এইটো হৈছে আপোনাৰ সম্পূৰ্ণ প্ৰশ্ন আৰু এইকেইটা হৈছে আপোনাৰ ইয়াৰ অপশ্যন চ' ইয়াৰ শুদ্ধ উত্তৰটো চাওঁ শুদ্ধ উত্তৰ হৈছে আপোনাৰ 1983 হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন শোণিতপুৰ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল শোণিতপুৰ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল আৰু আপোনাৰ ইয়াৰে 4টা অপশ্যন আছে দলং জিলাৰ পৰা নে ডিব্ৰুগড় জিলাৰ পৰা নে লখিমপুৰ জিলাৰ পৰা নে এ আৰু বি দুয়োটা আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে দৰং জিলাৰ পৰা নেক্সট প্ৰশ্ন 1983 চনত যোৰহাট জিলা কোন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল লখিমপুৰ জিলা নে ডিব্ৰুগড় জিলা নে শিৱসাগৰ জিলা নে ওপৰৰ দুয়োটা প্ৰশ্নটো ভালদৰে চাই লওক স্ক্ৰীনশ্বট বা পোষ্ট কৰি চাই লওক মই ইয়াৰ শুদ্ধ উত্তৰটো ক'বলৈ যাই আছোঁ আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ জিলাৰ পৰা প্ৰশ্নটো আছে যে 1983 চনত যোৰহাট জিলা কোন জিলাৰ পৰা বিভক্ত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ শিৱসাগৰ জিলাৰ পৰা নেক্সট প্ৰশ্ন আৰু নেক্সট কেইটামান প্ৰশ্ন থাকিব যে নেক্সট প্ৰশ্নটো বিভক্তৰে আছে যে ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল কামৰূপ জিলা নে গোৱালপাৰা জিলা নে বঙাইগাঁও জিলা নে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ গোৱালপাৰা জিলা এইটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন কৰিমগঞ্জ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল কামৰূপ জিলা নে কাছাৰ জিলা নে কাৰ্বি আংলং জিলা নে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ কাছাৰ জিলাৰ পৰা নেক্সট প্ৰশ্ন যেটো হয়তো আহিব পাৰে চাব পাৰে কোন বছৰত নলবাৰী জিলা গঠন কৰা হয় 1 জানুৱাৰী 1972 চনত 14 আগষ্ট 1985 চনত 11 ফেব্ৰুৱাৰী 1990 চনত নে ওপৰৰ এটাও নহয় আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 14 আগষ্ট 1985 চনত নলবাৰী জিলা গঠন হয় নলবাৰী জিলা কোনখন জিলাৰ পৰা গঠন হৈছিল কামৰূপ জিলাৰ পৰা নে দৰং জিলাৰ পৰা নে বঙাইগাঁও জিলাৰ পৰা আৰু এই প্ৰশ্নটো আমি আপোনালোকৰ বাবে এৰিছোঁ আপোনালোকে যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে আমাক এইটো এক্সট্ৰা এটা কমেণ্ট ছেকশ্যনত জনাই দিব আৰু আপোনালোকে মুঠ কিমানটা প্ৰশ্ন কৰিলোঁ তাৰ কিমানটা শুদ্ধ হ'ল সেইটো আমাক আপোনালোকে কৈ দিব মই এবাৰ প্ৰশ্ন এতিয়া কৈ দিছোঁ চাগে কেইটা আছে 20টামান আছে চাগে প্ৰায় প্ৰশ্ন 20টামান উত্তৰ দিছোঁ আৰু শেষত আপোনালোকৰ বাবে এইটো প্ৰশ্ন এৰিছোঁ যে এইটো কোনখন জিলা নলবাৰী জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল আৰু আজিলৈ এইকেইটা প্ৰশ্ন আছিল কালি হয়তো যদি সম্ভৱ হয় তেনেহ'লে আপোনালোকৰ বাবে মেথছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম তেতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব